স্যার আপনার নাম কি আছে? মোর নাম মুস্তাফা আব্দুল মোল্লা। স্যার আপনি আমার ভেদ রিজার গ্লোবাল প্রাইভেট লিমিটেড কোম্পানির যে তিনটা প্রোডাক্ট আছে আপনি লইছিলেন কিয়র কারণে লইছিলেন আর সেই প্রোডাক্ট ইউজ করার পাছত আপনি কেনেকুৱা ধৰণৰ ৰিজাল্ট পালে বা কেনে ধৰণৰ অনুভূতি পালে অলপ ক'বনে? মোর মিসেস আপনার গোলব্লাডার স্টোনের মানে অপারেশন করা হয় 29 নভেম্বর 29 নভেম্বরে করা হয় 4 দিন পিছত 24 তারিখে লৈ যাওয়া হয় 4 দিন পিছত করা হয় তাৰপিছত এমাহ পিছত আকৌ যেটো আপনার গোলব্লাডার যেটো উলিয়ার পিছত যেটা ব্লক করে চেক আপ করার কারণে এই ব্লকত মানে রেজাল্ট আহিলে যে ক্যান্সার ফর্ম হয়েছে তেতিয়া মই গুৱাহাটী লৈ যাওঁ গুৱাহাটী লৈ যোৱাৰ পিছত চিটি স্কেন কৰাৰ পিছত 100% আপোনাৰ মানে এই কেঞ্চাৰ ফৰ্ম হৈছে বুলি ডক্টৰে ক'লে তেতিয়া মই ক'লোঁ যে এইটো কেনেকুৱা হেৰি হ'ব কম্পিউটাৰে কৰিব না বেলেগ হ'ব না এতিয়াতো কম্পিউটাৰো নহয় এতিয়া কাটিব লাগিব কাটি পেলাইহে সেইটো অপাৰেশ্যন কৰি তাৰপিছত চাফা কৰিব লাগিব চাফা কৰাৰ পিছত যদি কাম নহয় তেনেহ'লে মাইক্ৰস্কপি দেখি পেলাই তেতিয়া কেমো দিয়াৰ প্ৰয়োজন হ'ব তো মই ক'লোঁ কেমো দিলে কি হয় কেমো দিলে তো জানেই আপুনি এনেকুৱা ক'লে আৰু কি বোলে মই নাজানো আপুনি কওক স্বাস্থ্য বেয়া হৈ যাব কিন্তু ডিটেইলছ নকয় তেতিয়া মই ওলাই আহিলোঁ ওলাই পিছত মানে চুলিও নাথাকে আৰু যে টিকটিকি আছে নহয় টিকটিকি মৰা টিকটিকিৰ নিচিনা ছাল ওখৰা বকৰা হৈ যায় তেতিয়া মই ভাবিলোঁ যে তো পইচাও যাব মানুহজনক জীয়াই থকা অৱস্থাত মানুহজনক দেখি মানে এনে কান্দি থাকিব লাগিব তেতিয়া মই সেইটো মানে 7 দিনৰ ভিতৰত কৰিব লাগিব বুলি কোৱাৰ পিছত মই উভতি আহিলোঁ আহি পিছত মই এতিয়া কি কৰোঁ উপায় নাই টকাওতো সিমান নাই কাৰণ মোৰ আৰু খুব দুখৰ মানে কাহিনী মই 33 ইয়াৰ্ছ মানে ভেঞ্চাৰ স্কুলত চাকৰি কৰিছিলোঁ 1-1-13ত মানে স্কুল প্ৰভাইন্সিয়েল চাই 3 বছৰ 8 মাহ মই পাইছোঁ পেঞ্চনৰ কোনো ফেচিলিটি নাই তাৰ মাজতো মানে এইটো মানে বেমাৰ আহিল মই কৰিবলৈ বাধ্য হ'লোঁ কৰিলোঁ এতিয়া আৰু ছেকেণ্ড টাইমত মই অপাৰেশ্যনটো মানে কোৱাইট ইম্পচিবল বিভিন্ন ঠাই মানে চাই আলোঁ মানে বিচাৰি আছোঁ কি কৰোঁ ইউটিউব চাওঁ চোৱাৰ পিছত মানে মহাৰাষ্ট্ৰ এটা খবৰ পালোঁ 100 মিলি এইটো আপোনাৰ মানে মেডিচিন তাৰ দাম 28,280 টকা তেতিয়া সেইটো কথা বাদ দিয়ক লাষ্টত ইয়াতে এটা মিটিং হ'ল কিমান টাইমত মিটিং হ'ল যে পাহৰি গ'লোঁ যাই হওক মানে 15-20-22-23 দিন আগত এটা মিটিং হ'ল এই মনোৱাৰ নামৰ এটা ল'ৰা আছে ইয়াতে ফলিমাৰি সি মোক ক'লে যে আপোনাৰ কি হৈছে আপোনাক বিচাৰি পোৱা নাযায় চালমাৰা গৈছিল কি হৈছে বাইদেউৰ কি খবৰ বোলে বাইদেউ তেনেকুৱা অৱস্থা কৰে তেনেহ'লে অহা কালি মিটিং আছে মিটিঙত আহিব মই মিটিঙত আহিলোঁ অহাৰ পিছত মিটিংটো শুনিলোঁ তাৰপিছত এই বিষয়ে মই গোটেই মানে ষ্টাডি কৰি চালোঁ তাৰপিছত 4-5 দিন পিছত মই মানে নিশ্চিন্তমতো মানে সব মানে এফাল কৰি পেলাই মই ডিচিশ্যন ল'লোঁ এই মেডিচিন লোৱাৰ পিছত মোৰ ল'ৰা আৰু মোৰ জীয়েক দুজন সিহঁতে বাধা দিলে যে নেটৱৰ্কৰ বস্তু এইবিলাক সম্ভৱ নহয় কেতিয়াও ভাল নহ'ব বিভিন্ন কুৱেশ্যনেৰে কি হয় হ'ব মই কৰিম আজি 17 দিনত ভৰি দিছে মই কালি আহিছোঁ ছাৰে গৈছিল মই ঘৰত যোৱা নাই মিটিং কৰিছোঁ তো মই 2 দিন আগতে গৈছিলোঁ মাজতে গৈছোঁ 7 দিন পিছত মই এটা চিমটম পালোঁ তাৰ মানে 5 দিন 6 দিন পিছে মানে টয়লেট হয়তো আর কি তো অকণমান হয়তো কিন্তু মোটামুটি 7 দিন পিছত তাৰ মানে পায়খানাটো ৰেগুলাৰ হৈছে ডেইলি কৰিব লাগে আৰু যেটো গা বিষাইছিল আৰু য'ত য'ত মানে ফুটা কৰিছে তাতে বিষাইছে সেই বিষবিলাক নাই তাৰপিছত মানে পৰহি মই ক'লোঁ যে আৰু কি অসুবিধা আছে কয় না বৰ্তমান অসুবিধা নাই সি মানে এজনৰ সহায়তে খোজকাঢ়ে এতিয়া দেখিছে না এই নামাজ চেয়াৰত বহিব লাগে এতিয়া নামাজটো পঢ়িব পাৰে নিজে উঠিব পাৰে বহিব পাৰে এনাৰ্জি ফুল এনাৰ্জি মানে পোৱা যেন লাগে আমি ক'লোঁ নহয় তুমি এই চেয়াৰতে নামাজ পঢ়িবা বেছি কষ্ট কৰিব নালাগে কয় চব কম পোৱা যাব এনেকুৱা কয় যে নহয় এইবিলাক বাদ দিয়ক যিয়ে নহওক এই মেডিচিন ইউজ কৰাৰ পিছত মই 17 দিনতে মোৰ মনত ধাৰণা যে 70+ মই মানে উপকাৰ পাইছোঁ।